নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ আগত মই এনে এটা কাহিনী ক'বলৈ আহিছোঁ, যোনটো কাহিনীত এনে 5টা কথা আছে যি 5টা কথাই এজন সদাগৰক ৰজালৈ পৰিৱৰ্তন কৰিছিল, আৰু সেই 5টা কথাই মোৰ জীৱনতো যথেষ্ট প্ৰভাৱ পেলাইছে। ভাবিলোঁ কথাকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, হয়তো কাৰোবাৰ উপকাৰো আহিব পাৰে। এবাৰ এজন সদাগৰে তেওঁ কিছুমান মানুহলৈ নাৱেৰে বেপাৰ কৰিবলৈ গৈছিল। বেপাৰৰ অন্তত তেওঁৰ লাভ হৈছিল 10,000 টকা। তেওঁ বেপাৰৰ পৰা ঘূৰি আহি থাকোঁতে, নদীয়েদি নাৱেৰে আহি থাকোঁতে বাটতে ৰাতি হৈছিল। নদীৰ ঘাটতে নাওখন ৰাখি তেওঁলোকে সেইদিনা নাওতে থাকিলে। পিছদিনা ৰাতিপুৱা যেতিয়া সদাগৰে সাৰ পাইছিলে, তেতিয়া কিছুমান মাইকী মানুহে কথা পাতি থকা শুনিবলৈ পাইছিল। তেওঁ কথাৰ মাজতে শুনিলে বোলে সেই গাঁৱলৈ এজন সাধু আহিছে, যোনজনে কথাৰ বিনিময়ত টকা লয়। সদাগৰে কিছু আচৰিত হৈছিল যদিও কথাটো অতি গুৰুত্ব সহকাৰে লৈছিল, কাৰণ কথা যেতিয়া পইচাৰ বিনিময়ত দিছে, সেইটো যথেষ্ট মূল্যৱান কথা হ'ব পাৰে। তেওঁ গা পা ধুই ঢাপলি মেলিলে সেই সাধুজনৰ ওচৰলৈ। সাধুজনৰ ওচৰত গৈ পালেগৈ। সাধুজনৰ লগত 2-4 এষাৰ কথা পতাৰ পিছত সাধুজনে ক'লে যে মোক এটা কথাৰ বিনিময়ত 2,000 টকা লাগিব, আৰু যিকেইটা কথা ক'ম মই, সেই কথাকেইটাই তোমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব। হয়তো তুমি পৃথিৱীৰ বিখ্যাত মানুহজন হ'ব পাৰা। তেতিয়া সদাগৰে মান্তি হ'ল। তেওঁৰ হাতত 10,000 টকা আছিল। তেওঁ সাধুজনক ক'লে, মই 5টা কথা কিনিম, কাৰণ মোৰ হাতত 10,000 টকা আছে, আপুনি ক'ব পাৰে। তেতিয়া সাধুজনে অতি এটা গোপন ৰুমলৈ লৈ গ'ল। তেওঁক লৈ গৈ কথা ক'বলৈ আৰম্ভ কৰিলে। তেওঁ প্ৰথমেই ক'লে, চৰাই মৰে ৰৈ, মানুহ মৰে কৈ। সদাগৰজনে অতি গুৰুত্ব সহকাৰে সেই কথাটো ৰাখি ল'লে। 2 নম্বৰতে ক'লে, বিপদত বন্ধু সম্পদৰ ককাই ভাই। 3 নম্বৰতে ক'লে, আয়ে চাই মুখলৈ, তিউতাই চাই হাতলৈ। 4 নম্বৰত ক'লে, বিপদত ধৈৰ্য ধৰিবা। 5 নম্বৰত ক'লে, বাচি খাবা জাগি শুবা। কথাকেইটা অতি গুৰুত্ব সহকাৰে তেওঁ নিজৰ মগজুত ভৰাই ল'লে। ভৰাই লৈ টকা 10,000 দি তেওঁ নাৱলৈ গুচি আহিল। তেওঁ নাৱলৈ আহি দেখে নাৱত কোনোৱেই নাই, কাৰণ নাৱৰীয়াসকলে জানিছিলে যে সদাগৰে টকাখিনি লৈ কথা কিনিবলৈ গৈছে। নাৱৰীয়াসকলে ভাবিলে যে তেওঁ যেতিয়া কথাই কিনি পেলাব টকাৰে, আৰু আমাকনো ক'ৰ পৰা দিব। সেইকাৰণে তেওঁলোকে নাওখন এৰি গুচি গ'ল ঘৰলৈ। তেতিয়া সদাগৰে অকলেতো নাওখন নিব নোৱাৰে। তেওঁ সেই বামেৰেই ঘৰ পালেগৈ। ঘৰ পাই দেখিলে তেওঁৰ ঘৰত সম্পূৰ্ণ দৰ্জা বন্ধ কৰি থোৱা আছে। তাৰমানে এই নাৱৰীয়া কেইজনে গৈ তাত কৈ দিলে যে সদাগৰে যোনখিনি লাভ কৰিছে, যিমান টকা পাইছে, সেই সকলোখিনি টকা কথা কিনি পেলালে। তেতিয়া ঘৈণীয়েকে যেতিয়া পইচা নাপাব বুলি নিজে ভাবিলে, কথা কিনি আনিছে বুলি গম পালে, তেতিয়া তেওঁ দৰ্জা চোজা মাৰি থৈ দিছে। যেতিয়া সদাগৰে দেখিলে তেওঁৰ নিজৰ ঘৰৰ দৰ্জা মাৰি থোৱা আছে, তেতিয়া সদাগৰে ওচৰতে মাক আছিল, মাকৰ ওচৰলৈ গ'ল, মাকৰ ঘৰলৈ গ'ল। তেতিয়া মাকে পিতেকক পদূলিৰ পৰা আগবঢ়াই নিলেহি। ভাল বেয়া সকলোখিনি সুধিলে, চাহ জলপান খুৱালে। তাৰপিছত তেতিয়া সদাগৰে ভাবি চালে যে সাধুজনে যোনটো কথা কৈছে, এইটো দেখোন আখৰে আখৰে লাগিছে। কাৰণ আয়ে চাই মুখলৈ, তিউতাই চাই হাতলৈ। তিউতাই হাতলৈ চালে, গতিকে দৰ্জাখন বন্ধ কৰি থৈ দিলে, পইচা নাহিল। কিন্তু মাকে সেই কামটো কৰা নাই। মাকে তেওঁক নি ধুনীয়াকৈ খা খবৰ সুধি জা জলপান খুৱাইছে। বাৰু যি কি নহওক, সদাগৰে ভাবিলে যিয়েই নহওক, এইটো কথা যেতিয়া সঁচা হ'ল, নিশ্চয় মোৰ 5টা কথা সঁচা হ'ব পাৰে। সেই বুলি ভাবি তেওঁ নিজৰ ককায়েকৰ ঘৰলৈ গ'ল। ককায়েকৰ ঘৰৰ পদূলি পাওঁতেই ককায়েকে কৈছে, তই টকাখিনি, কথাখিনি শেষ কৰি থৈ আহিলি, এতিয়া আৰু মোৰ ঘৰত নাহিবি। এতিয়া মোৰ ঘৰত খাই দুখাব নালাগে। তেতিয়া সদাগৰে আচৰিত হ'ল, আৰে
সাধুজনে কোৱা কথা প্ৰতিটোৱেই দেখোন সঁচা হৈছে। বিপদত বন্ধু, সম্পদত ককাই ভাই। আজি যদি তেওঁৰ হাতত টকাখিনি থাকিলহেঁতেন তেতিয়া ককায়েকে আদৰি সাদৰি আনিলেহেঁতেন। তেওঁ কি কৰিলে, তেতিয়া অলপ দূৰণিত তেওঁৰ নিজৰ বন্ধু এজন আছিল, অতি প্ৰিয় বন্ধু। সেই বন্ধুজনৰ ঘৰলৈ গৈ দেখিলে বন্ধুৱে তেওঁক দেখাৰ লগে লগে আদৰি সাদৰি নি খোৱা বোৱাৰ ব্যৱস্থা কৰিলে। খোৱা বোৱাৰ ব্যৱস্থা কৰাৰ পিছত সুধিলে যে কি হ'ল, কেলৈ আহিলা। তেতিয়া এই সদাগৰে গোটেই কাহিনীখিনি তেওঁক কৈ দিলে। কৈ দিয়াৰ পিছত বন্ধুজনে ক'লে যে বন্ধু, তুমি যিমান দিন থাকা, যিমান দিন খোৱা, মোৰ ঘৰতে থাকিব পাৰিবা। তোমাৰ যিকোনো এটা স্থায়ী কাম নোহোৱালৈকে তুমি মোৰ ঘৰতে থাকিব পাৰিবা। তেতিয়া বন্ধুজনৰ ঘৰতে প্ৰায় 1-1.5 মাহ সদাগৰ থাকিল। বন্ধুজনৰ ঘৰৰ কাষেদি এখন নদী বৈ গৈছে। সেই নদীখনৰ পাৰতে তেওঁ বহি থাকে। এদিন ঠিক প্ৰাতঃ ভ্ৰমণ কৰি পেলাই সেই নদীৰ পাৰত বহি থাকোঁতেই কিছুমান মহিলাই গা ধুই আছিলে। গা ধুই থাকোঁতেই ইজনীয়ে সিজনীক কোৱা কৰি কৰিছে যে দূৰৰ সেই দেশখনত, কিছু দূৰতে এখন দেশ আছে, সেই দেশখনত বোলে দিনত ৰজা পাতে আৰু ৰাতি হ'লে ৰজাজন নাইকিয়া হৈ থাকে। সেই কথাটো শুনি সদাগৰৰ মূৰত সোমাল যে দিনত ৰজা পাতে, ৰাতি ৰজা কিয় নাইকিয়া হয়। নাই, মই সেই দেশৰ পৰা আহিব লাগিব। সদাগৰ গৈ 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 সেই দেশ পালেগৈ। তাত কাহিনীবোৰ গম ল'লে যে দিনত ৰজা পাতে, ৰাতি ৰজা নাইকিয়া হয়, ক'ত যায় কোনেও নাজানে। তেতিয়া তেওঁ পুনৰ ঘূৰি আহিলে বন্ধুজনৰ ঘৰলৈ। বন্ধুজনক ক'লেহি যে বন্ধু, সেই দেশখনত দিনত ৰজা পাতে, ৰাতি ৰজা নাইকিয়া হয়, কথাটো কি? মই সেইখন দেশৰ ৰজা হ'ম বুলি ভাবিছোঁ। তেতিয়া বন্ধুজনে অলপ মানা কৰিলে, বোলে নালাগে। তাৰপিছত বহুত জোৰ কৰা দেখি বন্ধুজনে ক'লে যে তোমাৰ যি ইচ্ছা, কিন্তু যদি তোমাৰ কিবা বিপদ হয় মোক খবৰ দিবা। সেইদিনা দুইজন বন্ধুৱে একেলগে খোৱা বোৱা কৰিলে। খোৱা বোৱা কৰি সদাগৰজন সেই দেশলৈ গুচি গ'ল, সেই ওচৰৰ দেশখনলৈ গ'ল। গৈ পেলাই তাত যিখিনি ডা ডাঙৰীয়া আছিল তেওঁলোকক ক'লে যে আপোনালোকে ৰজা বিচাৰি আনি পাতিব নালাগে, মই নিজে আহিছোঁ, মোক ৰজা পাতক। তেতিয়াতো ডা ডাঙৰীয়াখিনিয়ে ভালেই পালে যে আমি বিচাৰি বিচাৰি ৰজা আনিব লাগে, অন্ততঃ আজি ৰজা নিজে ওলাইছেহি। সেই কথাটো গোটেইখিনি ডা ডাঙৰীয়া আলোচনা কৰি তেওঁক ৰজা পাতি দিলে। দিনৰ ভাগটো ধুনীয়াকৈ গ'ল। ৰাতি ৰজাক খাবলৈ দিলে। খাবলৈ দিওঁতে ৰজাৰ মনত পৰিল, বাচি খাবা, জাগি শুবা। তেওঁ যি খাদ্য দিছিলে সেই সম্পূৰ্ণ খাদ্য নাখালে, পাতলীয়া এটা খাদ্য খালে। সদাগৰজনে ভাবিলে পাতলীয়া খাদ্য খালে হয়তো ৰাতি গভীৰ টোপনি নাহিব পাৰে, হয়তো ৰাতি কিবা হ'বও পাৰে ৰজাৰ। সেইকাৰণে তেওঁ পাতলীয়া খাদ্য খালে আৰু ডা ডাঙৰীয়াসকলক বিদায় দি ৰাতি তেওঁ শুবলৈ নিজৰ শয়নি কোঠালৈ গ'ল। তেওঁ ৰাতি শুই আছে, সাৰ পাই আছে, কিন্তু তেওঁ এবাৰ বহে, এবাৰ শোৱে, এনেকুৱা কৰি আছে। কাষতে তেওঁৰ যিখন তাৰোৱালখন থৈ দিছে। এনেকৈ থাকোঁতে 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 প্ৰায় ৰাতিপুৱাবৰ হ'ল। ৰাতিপুৱাবৰ পৰত চিলমিল টোপনি আহোঁতে সদাগৰে গম পালে তেওঁৰ বিচনাৰ তলত কিবা এটা থকাৰ অনুমান পাই গ'ল। তেওঁ জাপ মাৰি উঠি জুমি চালে, মস্ত এটা অজগৰ সাপে বিচনাৰ তলৰ পৰা ওলাই আহি সদাগৰৰ পিনে কৰি আছে। তেওঁ দেখি তৎক্ষণাত তাৰোৱাল পাত লৈ সেই অজগৰটো টুকুৰা টুকুৰকৈ কাটি পেলালে। কাটি অজগৰটো কাটোতে 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 তেওঁৰ শয়নি কোঠাৰ আধা অজগৰটোৰ মঙহে ভৰি পৰিছিল। যেতিয়া অজগৰটো মাৰি শেষ কৰি পেলালে, কাটি টুকুৰা টুকুৰ কৰি পেলালে, তাৰপিছত তেওঁ সেইখন পালেঙতে তেওঁ বহি থাকিল। ৰাতিপুৱাই অহাৰ লগে লগে ডা ডাঙৰীয়াসকলৰ দৌৰা দৌৰি লাগিছে। আনকালে ৰজা নাইকিয়া হৈ থাকে, আজিনো ৰজা আছেনে নাই সেই কথাটো চাবৰ কাৰণে তেওঁলোকে দৌৰা দৌৰি কৰি ৰাজকাৰেং পালেহি। ৰাজকাৰেঙত দেখিলে ৰজাই হাঁহি হাঁহি বহি আছে। তেতিয়া ডা ডাঙৰীয়াসকলে তেওঁক সুধিলে যে আনকালে ৰজা নাইকিয়া হৈ থাকে, আজি আপুনি এনেকৈ বহি আছে,
আপুনি ৰাতি কিবা দেখিছিলেনে? অন্য কিবা ঘটনা হৈছিল নেকি আপোনাৰ লগত? তেতিয়া সদাগৰজনে ক'লে, সেয়া চোৱা, এই বিচনাৰ তলতে এটা অজগৰে আগত পাতি থোৱা ৰজাবোৰ খাই আছিল। মই ৰাতি আহাৰ কমকৈ খাইছিলোঁ আৰু গোটেই ৰাতিটো সাৰ পাই আছিলোঁ। তাৰ বাবে এই অজগৰটোৱে মোক খাবহি নোৱাৰিলে। সি ওলাই অহাৰ লগে লগে মই দেখিলোঁ, দেখাৰ লগে লগে তাক কাটি সেয়া মঙহ থৈ দিয়া আছে। সেই দিনাৰ পৰা সেই ৰাজ্যৰ ৰজা হ'ল এই সদাগৰজন। তেওঁ সুখে শান্তিৰে ৰাজ্য চলাই থাকিলে। তেওঁ সদাগৰৰ পৰা ৰজা হ'ব পাৰিলে। এই 5টা কথাই ইমানেই গুৰুত্বপূৰ্ণ, হয়তো আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। মই কথাকেইটা আকৌ এবাৰ কৈ দিছোঁ। চৰাই মৰে ৰৈ, মানুহ মৰে কৈ। সঁচাও, চৰাই ৰৈ মৰে, মানুহে কৈ মৰে। ফচকে কিবা এটা কৈ দিব, নোহোৱা নোপোজা কথা এটা কৈ দিব, হাই কাজিয়া লাগিব বা অন্য কিবা কিবি হ'ব। বিপদত বন্ধু, সম্পদত ককাই ভাই, 2 নম্বৰতে হৈছে। সঁচাও, সা সম্পত্তি থাকিলে ককাই ভাই খুব মৰম কৰে, কিন্তু বিপদত বন্ধুৱেহে সহায় কৰে। সেইবুলি বন্ধু প্ৰকৃত বন্ধু হ'ব লাগিব, যি বন্ধুৱে ত্যাগ কৰিব পাৰে, যি বন্ধুৱে কেতিয়াও বিপদত বন্ধুক এৰি দিব নোৱাৰে, তেওঁহে প্ৰকৃত বন্ধু। আই মুখলৈ তিৰোতাই চাই হাতলৈ। সঁচাও, মাজনীয়ে সদায় সন্তানটোৰ মুখলৈ চায়, বোপাই কেনেকুৱা হৈ আছে বা আইজনী কেনেকুৱা হৈ আছে। কিন্তু তিৰোতাই চায় হাতলৈ। তিৰোতাই সদায় গিৰিয়েকৰ বেছিভাগ টকা পইচালৈহে চায়। সেই কথাটো শুদ্ধ। বিপদত ধৈৰ্য ধৰিবা, 4 নম্বৰতে হৈছে। বিপদত যদি ধৈৰ্য ধৰা নহয়, তেতিয়াহ'লে অঘটন ঘটিব পাৰে। বিপদত সদায় ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য ধৰিব পৰাৰ কাৰণে সদাগৰজন ৰজা হৈ গ'ল। বাচি খাবা, জাগি শুবা। ৰাতি সদায় আহাৰ কম পৰিমাণে খাব লাগে আৰু জাগি শুব লাগে। জাগি মানে একেবাৰে সাৰ পাই শুই থাকিবলৈ কোৱা নাই। জাগি খোৱা এইটো যে কিবা এটা হ'লে যে গম পায়, একেবাৰে টোপনিত লালকাল দি থাকিব নালাগে। বাৰু বন্ধু বান্ধৱীসকল, কাহিনীটো যদি শুনি ভাল পালে, মোৰ এই সপোনৰ পৃথিৱী চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে বেল আইকনটো বজাই দিব। তেতিয়া মই ভিডিঅ' এৰাৰ লগে লগে আপোনালোকে পাই যাব। বহুত বহুত ধন্যবাদ।